वेलकम बैक टू माय यूट्यूब चैनल ज्योतिष ब्लॉग। तो आज आपलोक देखा गई आसो रातिपुवा 7टा बजार दीघली पुखुरी परिवेश ब्लॉग चाওক भिडिओ। तो गाइस दीघली पुखुरीर रातिपुवार परिवेश एबिलाक गोटे स्ट्रीट फूडर दোकान। तो इतना आमी आहिছো प्राय रातिपुवा 7टा बजाते। रातिपुवा 7टा बजात दीघली पुखुरीर भितৰৰ परिवेश एया। ভিতৰতো সোমাম। তো স্ট্রিট ফুডবিলাক চাওক। ইয়াতে ভাইৰেল হৈছিল আপোনাৰ মানস মনীষা গোটেই লাইন আৰু স্ট্রিট ফুডৰ। তো আমি এতিয়া ভিতৰত গৈ আছো। সোমাই চাওক আই লাভ গুৱাহাটী ওলাই গৈছে ন। গছ যেন পায় কিন্তু এইটো লোহাৰ পাকাৰে বনোৱা আৰু এইটো আই লাভ দীঘলী পুখুৰী। মই আহিছিলোঁ যোৱাকালি মোৰ মেডিকেল চেকআপ এটা আছিল গুৱাহাটীত। তো ৰাতি আমি থাকিলোঁ মোৰ ফ্ৰেণ্ড এটাৰ তাতে। তো ৰাতিপুৱাই ওলাই আহিছোঁ অলপমান বোলো ৰাতিপুৱা গুৱাহাটী চহৰখন ঘূৰোঁ কেনেকুৱা কি পৰিৱেশ দেখাওঁ আপোনালোককো। তো আমি ফাৰ্ষ্ট আহিলোঁ দীঘলী পুখুৰী। কৰো বলা চিলড্ৰেন পাৰ্ক এইফালে এইটো দীঘলী পুখুৰী। এইটো চাওক গুৱাহাটীৰ বিখ্যাত দীঘলী পুখুৰী এইটোৱে হয়। এইপিনে পুৰা এক্সাৰচাইজ চলি আছে। এনে ঘূৰি আছোঁ দেৰিকৈ দীঘলী পুখুৰীত টিকেট লগা হৈ যাব কিন্তু ৰাতিপুৱা টাইমখিনি টিকট নালাগে। তো ৰাতিপুৱা টাইমখিনি ইয়াতে চবেই এক্সাৰচাইজ কৰিব আহে দৌৰিব বা খোজকাঢ়িব এইবিলাক কৰিব আহেতো। তো ৰাতিপুৱা টাইমখিনি টিকেট নালাগে। আমি ভাবিলোঁ এনেই আছোঁ টাইমখিনি আমাৰ 9টামান বজাৰ পৰা এটা কাম আছে 9টা বজালৈকে কি কৰি থাকোঁ। তো গাইছ অলপ দীঘলী পুখুৰী ঘূৰি লওঁ আৰু চাওঁ ক'ত যাওঁ। চাই দিয়ক ভিডিঅ'টো। চাওক কি ধুনীয়া ফুল ফুলি আছে। এইপিনৰ পৰা ভিউটো আৰু ভাল লাগে গাইছ। কেইটা বাজি হা ক'ত ঘৰ শুনা বাচ্চা এটা লগ পালোঁ। এই বটলটোৰে মই হেলমেটটো চুবাই দিছিল। তো তাক নাম চাম সুধিলোঁ। শিলপুখুৰীত ঘৰ বোলে ৰকিদাৰ নাম। ভাল লাগে আৰু লগ পাই থাকে সিহঁতে কিবা কিবি কৰি থাকে গাইছ। ৰাতিপুৱা দীঘলী পুখুৰীটো চাৰিওপিনে মানুহবিলাকে ৱাক কৰি থাকে বা কিছুমানে দৌৰি থাকে এক্সাৰচাইজ কৰে আৰু। আমিও এক পাক ঘূৰি আছোঁ দীঘলী পুখুৰীটোৰ চাৰিওফালে। তো ৰাতিপুৱাৰ পৰিৱেশ আপোনালোকক দেখাই আছোঁ। তো আবেলি বা দুপৰীয়া বা দিনটোততো বহুত মানুহ আহে ইয়াতে। তো ৰাতিপুৱানো কোন আহে ৰাতিপুৱা কোন এক্সাৰচাইজ কৰিব আহে মেইনলি ৰাতিপুৱা মানুহখিনি এক্সাৰচাইজ কৰিব আহে ইয়াতে। তো বাকী বটিংটো দেৰিকৈ ষ্টাৰ্ট হয়। তো আমি ৰাতিপুৱা আহিছোঁ অলপ চালোঁ আৰু পৰিৱেশটো। পুখুৰীত আহিলে আপোনালোকে বটিঙো কৰিব পাৰিব। তো এইপিনে চাওক এইবিলাক বটিঙৰ কাৰণে হেৰিবিলাক আছে। এইবিলাক কি বুলি কয় নাও বুলিয়ে কয় নে কি আছে আৰু চব। এইটো হেৰিটো টিকেট কাউণ্টাৰটো এই আৰু পৰিৱেশ
কিবা তো এতিয়া বৰ্তমান বন্ধ হৈ আছে, কিন্তু এইটোৱে টিকেটৰ প্ৰাইচটো এনেকুৱা হ'লে তো একদিন যাবা নোৱাৰি নেকি না পাৰি? এই গেট আছে যাব পাৰি। এইপিনে গাইজ এখন ফ্লাইট এখন মানে বিমান এখন ৰাখি থৈ দিছে এয়াৰফ'ৰ্চৰ ফাইটাৰ, আৰু এইটো যে লাচিতৰ আহোম আৰু মোগলৰ যুদ্ধ তাৰে এটা ষ্টেচু এনেকৈ বনাই থৈ দিছে। এইপিনে যাব নোৱাৰি, আগেদি আহিব লাগে, আমি নাযাওঁ আৰু। এইখিনিয়ে পৰিৱেশ। পিনে গোটেই ব'টবিলাক আছে, ব'টিং। তো ইয়াতে গাইজ ভূপেন হাজৰিকাৰ ষ্টেচুটো বনোৱা আছে কি ধুনীয়াকৈ। আমাৰ অসমৰ গৌৰৱ, ভাৰতৰ গৌৰৱ, পৃথিৱীৰ গৌৰৱ ভূপেন হাজৰিকা ডাঙৰীয়া, ভাৰত ৰত্ন ভূপেন হাজৰিকা। সৰু চলি বনি আছোঁ, ধুলেনিত উঠি আছোঁ গাইজ, ধুলেনিত। এই মজা আৰু টিকেট চিকেট নোহোৱাকৈ দীঘলী পুখুৰী তাতে বিন্দাছ টাইমটো পাছ কৰি আছোঁ আৰু কি কৰিম আৰু, কাম আছে 9টাত, তো টাইমখিনিতো পাছ কৰিব লাগে, তো কিবা নহয় কিবা কৰি আছোঁ। ধুলেনিত উঠি আছোঁ, ইয়াতে ঘূৰিলোঁ অলপ। আমাৰ বন কাক কৈ চাব নেকি আমাক চাওক, আমাৰ এতিয়া কাম বন নাই, এই বন নোহোৱাৰ মন কৰি আছোঁ ইয়াতে। মোৰ ওজন বেছি আছে গাইজ, 76, মামাৰ আছে 67, তো মই দাঙি দিওঁ আৰু। তো ভাইৰেল হৈ আছিল যে খিলঞ্জীয়া 2K এই জুচ চুচ বনাই এইখনে দোকান, এতিয়া বন্ধ আছে। পুখুৰীৰ পাৰত মানে গধূলিৰ ফিল্ডটো বেলেগ আৰু ৰাতিপুৱাৰ ফিল্ডটো বেলেগ পাই আছোঁ সম্পূৰ্ণ। গধূলিও আহিছোঁ মই ইয়াতে মানে গোটেই ষ্ট্ৰীট ফুডৰ দোকানবিলাক গধূলি খুলি থাকে, তো খোলা থাকে, বহুত মানুহ থাকে। কিন্তু ৰাতিপুৱা এতিয়া মানুহ চানুহ নাই, তো ৰাতিপুৱা মানে বেছি ভাল লাগি আছে পৰিৱেশটো। মানে অভিয়াছলি মই খাব পৰা নাই আকৌ, দোকানবিলাক বন্ধ আছে, কিন্তু মানে ৰাতিপুৱা হাল্লা হুল্লা নাই, ভাল লাগে আৰু ৰাতিপুৱা দীঘলী পুখুৰীটো। আহিবতো ৰাতিপুৱা আহিব আপোনালোকে, 7টামান বজাত আহিবচোন একদিন, একবাৰ পৰিৱেশটো চাই যাব কেনেকুৱা লাগে। আৰু এইগিলা দোকানবিলাক চাওক, এণ্টাৰ্কটিকা খাই লওক, খাইটো চাওক বোলে, ম'ম' চাট ঘৰ, বাপৰে ইউনিক ইউনিক নাম আছে কিন্তু গাইছ ইয়াতে কিছু। এইটো কিবা এটা হাংগ্ৰি বইজ, পিজ্জা হাব, তো আৰু কিবা বিং বিং বৌ ম'ম'জ গাইছ। চেইন কাহাৰ হে চাই বিনা, নামগিলা ইউনিক ইউনিক দিছে চবে। এই আৰু গধূলাৰ পৰিৱেশটো বেলেগ, ৰাতিপুৱাৰ পৰিৱেশটো বেলেগ। আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিলোঁ। আপোনালোকক আজি দেখালোঁ মই দীঘলী পুখুৰী ৰাতিপুৱা 7টা বজাৰ পৰিৱেশ আৰু ষ্ট্ৰীট ফুডৰ দোকানবিলাক। আমি যিটো শ্ব'কল দেখি থাকোঁ আবেলিৰ পৰিৱেশটো, সেইবিলাক ৰাতিপুৱানো কেনেকৈ ইহঁতে মেইনটেইন কৰে, ৰাতিপুৱা কেনেকৈ থৈ যায়, ৰাতিটো বান্ধি চান্ধি এনেকৈ তিৰপাল চিৰপালেৰে মেৰিয়াই থৈ যায়, আৰু আবেলিৰ পৰা আকৌ কামত লাগি যাব। তো এনেকুৱাই পৰিৱেশ ৰাতিপুৱা দীঘলী পুখুৰীৰ। তো আজিৰ ভিডিঅ'টোৰ পৰা ইমানখিনিতে সামৰণি মাৰিছোঁ। নেক্সট আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই গাইছ।